তো আজিৰ ভিডিঅ'টো স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ মই আজি কুকিং ব্লগ এটা লৈ আহিছোঁ আৰু বাকীটো ক'তো যোৱা নহয়। সেইদিনাখন কাইট ফেষ্টিভেলত গৈছিলোঁ আৰু সেয়া ব্লগ মই দিছিলোঁ। আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, আপোনালোকে ভিডিঅ'টো চাব। আৰু বাকী ক'তো যোৱা নহয়, চ' ভিডিঅ' বনোৱা নহয়, আৰু সেইকাৰণে ভাবিলোঁ আজি ঘৰৰ পৰা ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ, কুকিং ব্লগ। তো মই কি বনাওঁ আপোনালোকক দেখুৱাম। কি বনাওঁ মানে মই চিকেন আনিছোঁ, চিকেনখিনি বনাম আৰু আপোনালোকৰ লগত ৰেচিপিও শ্বেয়াৰ কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। যদিহে আপোনালোক মোৰ চেনেলটোত নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। তো ব'লক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। চ' আজি চিকেন বনাম। চিকেন আনিছিলোঁ আৰু চিকেনখিনি এটা ৰেচিপিয়ে নবনাওঁ, দুটা ৰেচিপি বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এইখিনি আগতে ভাগ কৰি লওঁ, যিহেতু মই একেটা নবনাওঁ, দুভাগ কৰি বনাম। এয়া মই অলপ বেলেগ ভাগ কৰি লৈছোঁ, এটা বাতিত বেলেগকৈ লৈছোঁ আৰু এইফালে মই হাড় নোহোৱা মাংস লৈছোঁ। এয়া মই 4 পিচ থ'ম, ইয়াৰে মই বেলেগ এটা ৰেচিপি বনাম, হাড় নোহোৱা মাংস। তো এই ৰেচিপিটো এইটো চেনেলত শ্বেয়াৰ নকৰোঁ, আপোনালোকে মোৰ ইউটিউব চেনেল চিনুজ কিচেনত সেইটো ৰেচিপি শ্বেয়াৰ কৰিম। চ' সেইটো চেনেলত আপোনালোকে চাব পাৰিব। চ' এয়া মই পিঁয়াজ, আদা, নহৰু, আলু এইখিনি বাকলি চাকলি গুচাই লৈছোঁ আৰু বাকী চব মছলা চছলাখিনি ৰেডি কৰি লওঁ, তাৰপিছতে দেখুৱাই আছোঁ। আৰু এইখিনি আদা নহৰু পিচি ৰাখিছিলোঁ, আদা নহৰু আৰু লাগিবৰ কাৰণে আৰু গুচাইছোঁ। আৰু এইফালে জলকীয়া, এইখিনি জলকীয়া পিচি ৰাখিছোঁ, ইউজ কৰিম। এইখিনি চিকেন মই মেৰিনেট কৰিম, তাৰ কাৰণে মই আদা নহৰু পিচি ৰাখিছোঁ। আদা নহৰুখিনি একেবাৰে মিহি কৰি পেলোৱা নাই, এতিয়া এইখিনি চিকেনত দি দিছোঁ। আৰু ভিনেগাৰ দিছোঁ 1.5 টেবুল স্পুনমান। তো এইখিনি মই চিলি চিকেন বনাম। আৰু এয়া মই গুড়ি কৰি ৰখা জালুক দিছোঁ আধা চামুচ। এইবাৰ এইখিনি ধুনীয়াকৈ সানি ল'ম আৰু ইয়াতে অকণমান আপোনালোকে নিমখো এড কৰিব পাৰে, কেঁচা জলকীয়া এড কৰিব পাৰে। মই এনেকৈ চিম্পলকৈ এইটো মিক্স কৰি ল'ম। এয়া চাব পাৰিছে, এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এইখিনি এতিয়া আধা ঘণ্টাৰ কাৰণে মই ৰাখিম, আপোনালোকে যিমান দেৰি পাৰে সিমান দেৰি ৰাখিব। আৰু ইয়াতে অকণ পিঁয়াজো এড কৰি দিছোঁ। তো কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে ৰিফাইন তেল দি দিছোঁ, যিহেতু ৰিফাইন তেলত বনাব লাগিব। আৰু চিকেনখিনি ইয়াতে ঢালি দিছোঁ আৰু গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। তো এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম, ভালদৰে এইখিনি লৰাই ল'ম আৰু এইখিনি অলপ সময় প্ৰথমতে এনেকৈ থাকিব দিম। অকণমান সময়ৰ পিছত দেখুৱাইছোঁ, এইখিনি চাইছে, মাজে মাজে চেক কৰি থাকিলে হ'ল, কাৰণ পুৰি চুৰি যাব পাৰে। আৰু ইয়াতে এইবাৰ মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু ইয়াতে হালধি বা বেলেগ মছলা একো দিব নালাগে, একেবাৰে চিম্পল হয় আৰু বহুত টেষ্টি হয়। আপোনালোকে ভিডিঅ'টো চাওকচোন। আৰু আকৌ ভালদৰে এইখিনি লৰাই লৈছোঁ আৰু এইখিনি আকৌ এনেকৈ থাকিব দিম। আৰু মই মাজে মাজে চেক কৰি আছোঁ। আৰু চিকেনখিনিৰ পৰা বহুতখিনি পানী ওলাব, তো চিকেনখিনি এতিয়া পানী দিবলৈ নালাগে। আৰু চাব পাৰিছে ঢাকনি দি ৰাখি থ'লোঁ। আৰু এইফালে মই মছলা চিকেন বনাম, তো তাৰ কাৰণে মই ইয়াত 2টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, 2টা শুকান জলকীয়া, তেজপাত আৰু এইফালে জিৰা, গোটা জালুক, দালচেনি, ইলাচি, লং লৈ লৈছোঁ। এইখিনি ফুৰণত দিম। এয়া চাব পাৰিছে, তেলখিনি দি দিছোঁ, কেৰাহী গৰম হৈ গৈছে। আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই তেজপাত আৰু শুকান জলকীয়াখিনি দি দিছোঁ। এনেকৈ গোটা মছলা তেলত দিলে ফ্লেভাৰটো খুব ভাল আহে। আৰু এইবাৰ গোটা মছলাখিনিও দি দিছোঁ। আৰু এইখিনি অকণমান ফুটিব দিম, মানে ৰঙচুৱা হ'ব দিম। এইখিনি ৰঙচুৱা হোৱাৰ পিছত, অকণমান ভাজা যোৱাৰ পিছত মই পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনিও ভাজি ল'ম। তো পিঁয়াজখিনি ল' মিডিয়াম কৰি পেলাই, গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি পেলাই ভাজি ল'ম, তেতিয়া টেষ্টটো ভাল আহে। আৰু এয়া চাব পাৰিছে, এইখিনি ভাজি আছোঁ। আৰু এইফালে চাব পাৰিছে চিলি চিকেনটো। আৰু ইয়াতে যিহেতু মই পানী দিয়া নাই, আৰু এইখিনি চাব পাৰিছে পানী কিমানখিনি ওলাইছে চিকেনৰ পৰা। আৰু এখন হাতেদি ফোন ধৰি আছোঁ, এখন হাতেদি মই বনাই আছোঁ, সেইকাৰণে কেমেৰাটো অকণমান মানে ফোনটো লৰচৰ হৈছে। আকৌ এয়া চাব পাৰিছে, এইখিনি মই চিলি চিকেনত দিবলৈ ৰাখিছোঁ। অকণমান নহৰু এই ধৰণে কাটি লৈছোঁ, 4টা কেঁচা জলকীয়া লৈছোঁ, জলকীয়া বেছিকৈ দিব পাৰে যদি জ্বলা বেছি খায়। আৰু এইফালে বিলাহী 2টা আৰু 2টা পিঁয়াজ এনেকৈ কাটি লৈছোঁ। এতিয়া চিকেনখিনি সিজি গৈছে, সিজি যোৱাৰ পিছত মই ইয়াতে এইখিনি এড কৰি দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু আপোনালোকে জ্বলা বেছি খালে জ্বলা দি দিব, চিলি চিকেন যিহেতু জ্বলা বেছি দি খাই ভাল লাগে। আৰু বাকী মই এইটো ইমান জ্বলা দি বনোৱা নাই, যোনটো মছলা চিকেন সেইটো মই বেছি স্পাইচি কৰি বনাম।
তো এইফালে চাব পাৰিছে পিঁয়াজটো ভাজি আছোঁ এইফালে এটা চাইডে। চ' এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া এইখিনি আকৌ এনেকৈ থাকিব দিম। গেছৰ ফ্লেমটো ল' কৰি এইখিনি বনাইছোঁ আৰু পানী নিদিয়াকৈ চিকেনখিনি সিজি গৈছে। পানী নিদিয়াকৈ চিকেনখিনি বনোৱা হৈছে। এয়া পিঁয়াজখিনি ভাজা হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। চ' এয়া চাবলৈ পাৰিছে পিঁয়াজখিনি ভাজা হোৱাৰ পিছত দেখুৱাইছোঁ। ইয়াতে 1 টেবুল স্পুন আদা নহৰু পেষ্ট দি দিছোঁ। বাতিখিনি যিখিনি পেষ্ট আছিলে সেইখিনি গোটেইখিনি দিছোঁ আৰু এইফালে মই এটা বিলাহী ৰুকি লৈছোঁ ৰুকনিৰে, সেইখিনি মই এড কৰি দিছোঁ। আপোনালোকে কাটিও দিব পাৰে বা পেষ্ট বনাই দিব পাৰে মিক্সিত। ৰুকি দিছোঁ, কালাৰটো একে থাকে। আৰু এইফালে মই শুকান জলকীয়া বটি ৰাখিছিলোঁ, শুকান জলকীয়াকেইটা দি দিছোঁ। জ্বলাটো আপোনালোকৰ যিমানখিনি জ্বলা খায় সেই হিচাপে দিব। এই জলকীয়াটো কিন্তু জ্বলা আছিল আৰু মই এইটো মিক্সিত পেষ্ট কৰি ৰাখিছিলোঁ। আৰু এইফালে মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ, হালধি দি দিছোঁ। ধনিয়া পাউডাৰ থাকিলে ধনিয়া পাউডাৰ দিব। এইবাৰ মই 2টা কেঁচা জলকীয়া দি দিছোঁ। বা মিট মছলা আপোনালোকে এড কৰিব পাৰে। মই মিট মছলা ইমান এটা পচন্দ নকৰোঁ, সেইকাৰণে মই নিদোঁ, নাৰাখোৱে। এতিয়া মছলাখিনি ধুনীয়া কৰি ভাজি ল'ম। তো গেছৰ ফ্লেমটো ল' কৰি পেলাই মই মছলাখিনি ভাজি ল'ম, ল' টু মিডিয়াম। আৰু এইখিনি চাবলৈ পাৰিছে, ঢাকনিখন গুচাই চাওঁ। এইখিনি গেছৰ ফ্লেমটো হাই কৰি এইখিনি ভাজি ল'ম মই চিকেনখিনি। পানীখিনি মানে চিকেনখিনি ড্ৰাই হ'ব দিম। আৰু এইফালে মছলাখিনি ভাজি আছোঁ, অলপ সময় হৈ গৈছে। তো ইয়াতে মই এইবাৰ এড কৰিম জালুকৰ গুড়ি আধা চামুচ। যিহেতু স্পাইচি কৰি বনাম, জালুকৰ গোন্ধটো খুব বেছি ভাল লাগে। আকৌ এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু মছলাখিনি ভাজি ল'ম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। মছলাখিনি ভাজা হোৱাৰ পিছত ইয়াতে মই চিকেনখিনি এড কৰি দিছোঁ। আৰু ইয়াতে 2টা ডাঙৰ চাইজৰ আলু দি দিছোঁ। চিকেনত আলু খাই খুব ভাল লাগে। আলুত যদি চিকেন নিদিওঁ, আলুত চিকেন নহয়, চিকেনত আলু। তো চিকেনত আলু দি খাই বহুতেই ভাল লাগে, মোৰ বহুত বেছি ভাল লাগে। সেইকাৰণে মই আলুটো বেছিকৈ দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। তাৰপিছত চিকেনখিনি মই গেছৰ ফ্লেমটো মিডিয়াম হাই এনেকৈ কৰি পেলাই মই চিকেনখিনি আৰু আলুখিনি ধুনীয়াকৈ মছলাখিনিৰ লগত ভাজি ল'ম। তো এতিয়া এইখিনি যিহেতু ভালদৰে মিক্স কৰি দিলোঁ, এইখিনি এনেকৈ ৰাখি থ'ম অলপ সময় আৰু মাজে মাজে লৰাই থাকিম। তো চাব পাৰিছে। আৰু এইফালে চাবলৈ পাৰিছে চিলি চিকেনখিনি গেছৰ ফ্লেমটো হাই কৰি এইখিনি ভাজি ল'লোঁ, মানে ড্ৰাই কৰি দিলোঁ আৰু চিকেনখিনি ৰেডি হৈ গ'ল বনাই। আৰু এইফালেও চিকেনখিনি চাব পাৰিছে, এইখিনি চিকেনৰ পৰা বহুতখিনি পানী ওলাইছে। আৰু এই ধৰণে গেছৰ ফ্লেমটো সেইকাৰণে কৈছোঁ মিডিয়াম টু হাই কৰি এইখিনি ভাজি ল'ম। এইবাৰ ঢাকনি দি এইখিনি ৰাখি থ'ম আৰু চিকেনখিনিও সিজা যাব, ভাজাও যাব। চ' চাব পাৰিছে চিকেনৰ কালাৰটো চাইছে। এইবাৰ এইখিনি আকৌ ঢাকি ৰাখি থ'ম আৰু গেছৰ ফ্লেমটো এইবাৰ ল' কৰি দিছোঁ, যিহেতু চিকেনখিনি অকণ ড্ৰাই হৈ আহিছে। আৰু চাব পাৰিছে চিকেনখিনি ভাজি লোৱাৰ পিছত ইয়াতে মই পানী এড কৰি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি এতিয়া ঢাকনি দি এইখিনি উতলিবলৈ দিম। তো মই 15 মিনিটমানৰ পিছত দেখুৱাইছোঁ, চিকেনখিনি ধুনীয়াকৈ বনাই ৰেডি হৈ গৈছে। এইখিনি চিকেন আলু ধুনীয়াকৈ সিজিও গৈছে। আৰু লাষ্টত ধনিয়াৰ পাত দি এইখিনি নমাই দিলোঁ আৰু চিকেন বনাই ৰেডি হৈ গ'ল। চ' এই পাচলি যিহেতু চিজন, পূৰা দালিয়ে চালিয়ে মই ওলকবি, বিন, গাজৰ দি দিওঁ আৰু বনাওঁ এনেকৈ। মই এনেকৈ ভাল নাপাওঁ, তথাপিও আৰু বনাওঁ। চ' সেয়াই পাচলিখিনি কাটি লওঁ, তাৰপিছত লগ পাই আছোঁ। তাৰপিছত দালি যিহেতু মুগ মচুৰ মিক্স কৰি বনাম, তো মচুৰ দালি আৰু মিক্স কৰি দিলোঁ। আৰু সেইখিনি এতিয়া ভালদৰে ধুই ল'ম। আৰু এইফালে চব্জিখিনি পানীত ভিজাই ৰাখিছোঁ। চ' দালিখন বনাই হৈ গ'ল আৰু বহুত বেছি গলাই দিয়া নাই আৰু বেছি ডাঠো কৰা নাই দালিখন। ইয়াতে ধনিয়া দি দিম। বাছ, দালিখন হৈ গ'ল। তো হেল্ল' ফ্ৰেণ্ডছ, মই ভাত পানী খালোঁ আৰু ৰেচিপিকেইটা কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু এতিয়া মই মেখেলা চাদৰ পিন্ধি ল'লোঁ, মানে মই ৰিলছ বনালোঁ, সেইটো কাৰণে পিন্ধিলোঁ। চ' ভাবিলোঁ ভিডিঅ'টো বাকীখিনি শেষ কৰা নাছিলোঁ, চ' শেষ কৰি লওঁ। আৰু যিটো মোৰ মেইন চেনেল কুকিং ভিডিঅ'ৰ, চ' কুকিং চেনেলটো প্লিজ আপোনালোকে এবাৰ ভিজিট কৰিব, চাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰিব ফ্ৰেণ্ডছ। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। ইনষ্টা ইউজাৰ নাম চিনুছ কিচেন অফিচিয়েল। আৰু ফেচবুক পেজ এটা আছে চিনুছ কিচেন অফিচিয়েল, আপোনালোকে ফ'ল' কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। চ' নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।